দৰ্শন কৰি দিব ভাই যাব লাগছিল ক'ত যাবি সৰভোগত যাওঁ নেকি মইতো যাব নাই সৰভোগত বিৰাট মানুহ হয় 1 তাৰিখে বৌদ্ধ মানুহ হয় আজি কেই তাৰিখ 3 তাৰিখ নেকি আজি হয় নেকি মানুহ নহয় হ'ব আজিও যাব পাৰি এতিয়া মেলা হয় না মেলা হয় এখন কাইন্ধাৰি আৰু বিৰাট ভাল লাগে যাওঁ যোতে কিহত যাবি বাছেদি যাওঁ বাছেদি গেলি বেছি ভাল লাগে জাগা চাই যাব পাৰিম যাব পাৰি যোতে তই ওলে মই ওলে নাকি ওলে যাওঁ আপোনালোকে বলক বাছত যাই আছোঁ এয়া মোৰ লগত বিজিত আছে আমি দুয়ো যাই আছোঁ আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱাব চেষ্টা কৰি আছোঁ গতিকে আৰু অলপ সময় লাগিব মোটামুটি 1 ঘণ্টামান লাগিব আমি সৰভোগ পোৱাতে গতিকে আমাৰ লগত বলক আমি আহি পালোঁ মন্দিৰ এই জাষ্ট আহি পালোঁ এতিয়া যাই আছোঁ পিলপিলিত উঠি যাই আছোঁ দীপজ্যোতি কেমেৰা কৰি আছে আৰু পাম আৰু গেট পাম আৰু অলপ বাকী আছে আহক চাওঁ বলক এয়া আমি আহি পালোঁ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান গতিকে এয়া আমি দেখা পাইছোঁ মেইন পথ আমি এতিয়া নামিম পিলপিলিৰ পৰা আমি এতিয়া খোজকাঢ়ি যাই আহিছোঁ এয়া পাম আৰু এয়া ভৰি ধুবলৈ আহিছোঁ আমি মুখ হাত ধুই লওঁ ফ্ৰেছ হৈ লওঁ অলপ এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাওঁ বলক এয়া আমি ভিতৰৰ প্ৰৱেশ কৰিলোঁ এয়া মানুহ দেখিছে আপোনালোকে বহু মানুহ হৈছে এয়া আইতাসকলে মুখ হাত ধুবলৈ গৈছে আমাৰ বিজিত ভাইটি মুখ ধুবলৈ গৈছে এয়া মানুহ এয়া বহুত ভাল লগা এটা মুহূৰ্ত কি ধুনীয়া সৌন্দৰ্য আপোনালোকক দেখাই আছোঁ আহক আমাৰ লগত আইতাসকলে ইয়াত কিবা কৰি আছে এখন কাৰ্যসূচী আমি এতিয়া চাকি ধূপ ধূনা জ্বলাবলৈ যাম সৌ তাত আইতাসকলে চাকি জ্বলাই আছে আমিও লগতে জ্বলাম আমি চাকি জ্বলাবলৈ যাই আছোঁ আমি এতিয়া ধূপ ধূনা চাকি জ্বলাম আইতাসকলৰ লগত আহক চাকি ধূপ ধূনা জ্বলোৱা শেষ হ'ল এতিয়া চাওঁ ভিতৰৰ পিনে কেনে পৰিৱেশ হৈ আছে এয়া আমাৰ এই ভিতৰৰ পিনে যাই চাওঁ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান ভিতৰত কেনেকুৱা চলি আছে বলক চাওঁ একেলগে আহকচোন এয়া দেখিছে গামোচা কি ধুনীয়াকৈ গাঁঠি দিয়া হৈছে গছত কি ধুনীয়াকৈ গাঁঠি দিয়া হৈছে চাওকচোন আপোনালোকে ভিতৰৰ পিনে চাওঁ কেনেকুৱা আৰু পৰিৱেশ আছে এয়া আহি পালোঁ মেইন আমাৰ শ্ৰী শ্ৰী গৰখীয়া মন্দিৰ এয়া সোমালোঁ এয়া যাই আছোঁ আহক
চাওঁ আগত দীপজ্যোতি যাই আছে। যাওঁ ব'লকচোন চাওঁ। এয়া আমাৰ এইটো কোৱা হয় থাপনা বুলি কয় নেকি, ভালকৈ নাজানো, কিন্তু চাওঁ কি হয় ভিতৰৰ পিনে। এয়া এইটোৱে মেইন আমাৰ গৰখীয়া আই মন্দিৰ, এইটোৱে থান, এইখনেই আমাৰ থান বুলি কয়। এতিয়া আমি পুখুৰীৰ পিনে যাই আছোঁ, আহক আমাৰ লগত। এয়া পুখুৰী দেখিছে আপোনালোকে, অতি বিশাল, অতি ভাল লগা। এয়া মূৰ্তি, এয়া বস্ত্ৰহৰণ। সকলোৱে জানে কৃষ্ণ বস্ত্ৰহৰণৰ কথা, গতিকে এতিয়া আমি যাই আছোঁ পুখুৰী পিনে, আহক আমাৰ লগত। এয়া তাত হাঁহ আছে, এইবিধ হাঁহৰ ৰাজহাঁহ নেকি? ৰাজহাঁহ। এয়া আমি ৰাজহাঁহ আপোনালোকক দেখুৱাম। এয়া তাত ৰাজহাঁহ আছে, আমি এতিয়া আপোনালোকক ৰাজহাঁহ দেখাম, ব'লকচোন চাওঁ। অতি মৰম লগা হাঁহবিলাক। এয়া আপোনালোকে দেখিছেনে? এয়া চাওক ৰাজহাঁহ। এয়া পুখুৰী, অতি ভাল লগা দৃশ্য এটি। ইয়াত শুনামতে আগতে এই পুখুৰীটোত কাছু থকা বুলি গম পাইছিলোঁ, বৰ্তমান নাই। ইয়াত দানপত্ৰ এয়া আমাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি এইটো। চাওঁ অলপ জুম কৰি দিয়াচোন। দিয়া চাই লোৱা, কি ধুনীয়া লাগিছে, কি সৌন্দৰ্য পৰিৱেশ এইটো, এই চাই লোৱা। এয়াই পুখুৰী, এইটো কাছু আছিল আগতে, এতিয়া এই গাছডাল চাওকচোন আপোনালোকে, যেন ফুলহে ওলমাই দিছে, ভাল লাগিছে গাছডাল চাই। এয়া আমি এতিয়া যাই আছোঁ সৌ পিনে। এয়া দানপত্ৰ, ইয়াত নিৰ্মালি লোৱা হয়। এয়া আপোনালোকে দেখিছেনে, মহিলাসকলে কেনেকৈ দুপৰীয়া আহাৰ কাৰণে কুপনত লাইন ধৰি আছে, ইয়াত কুপন দিয়া হয়। এয়া আমি এতিয়া মেলালৈ যাওঁ নেকি, ব'লক আপোনালোকক দেখাওঁ। আমি মেলালৈ যাম, মোৰ লগত আছে বিজিত, আৰু আপোনালোককো দেখাম গৰখা গোসাঁই থানৰ কেনেকুৱা মেলা হয়। ইয়াত বহুত কিবা কিবি আহিছে, গ্ৰন্থ কিতাপ আছে ইয়াত বহু ভাল ভাল কিতাপ আছে। এয়া আমাৰ চাওকচোন, আহক আমাৰ লগত। এয়া মইনাহঁতে ফুচকা খাই আছে, সিহঁতক দেখা পাই আমাৰো মন গ'ল খাবলৈ। আহক আমি এতিয়া ফুচকা খাওঁ, ব'লক। আমি মন্দিৰ দৰ্শন কৰা হ'ল। এতিয়া আমাৰ ইয়াতে এটা আলহী আছে, তাত যাই পিনি আমি আবেলিলৈ ঘৰলৈ ৰিটাৰ্ণ যাম আৰু। আহক এতিয়া যাওঁ, ৰাস্তাটো আপোনালোকক এইটো ৰাস্তা দেখাই চাওঁ, বহুত ঠেকচা আছে ৰাস্তাটোত। মজা, যাই থাকোঁ এতিয়া, ব'লা লেটছ গ'।